হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ বহুত বেছি ভাল লাগিবলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে অভি বহুত ৰাতি ঘৰলৈ সোমাই অহা দেউতাকে তই ক'লৈ ওলাই গৈছিলি বুলি সুধিছিল, আৰু তেতিয়া অভিয়ে এনেই বাহিৰলৈ ওলাই গৈছিলোঁ বুলি কোৱাত দেউতাকে অভিক মিকু যে ঘৰত নাই সেইটো তোৰ চিন্তা নাই, ক'ৰবাত তাইক তই বিচাৰি গৈছনে সেই বুলি খং কৰিছিল। আৰু ইফালে অভিহঁতৰ ঘৰলৈ পুলিচ আহিছিল আৰু পুলিচজনে অভিক তোমাৰ পত্নী ৰিয়াক বাহিৰলৈ মাতি দিয়া, মোৰ তাইৰ লগত কথা আছে বুলি কৈছিল। আৰু ৰিয়া ওলাই আহিলত পুলিচজনে বাকী ঘৰৰ মানুহক ভিতৰলৈ যাবলৈ কৈছিল আৰু ৰিয়াৰ সৈতে সোধ-পোছ কৰিছিল আৰু ৰিয়াক তুমি ক'ত আৰু কিয় মিকুক লুকুৱাই ৰাখিছা সঁচা কথা কৈ দিয়া, যদি মই কেনেবাকৈ তাইক বিচাৰি উলিয়াবলগীয়া হয় আৰু এইবোৰ তুমি কৰিছা বুলি গম পাওঁ তেনেহ'লে তোমাৰ অৱস্থা বহুত বেছি বেয়া হ'ব বুলি কৈছিল। আৰু তেতিয়া ৰিয়াই মই এইবোৰ একো কৰা নাই, আপুনি মোৰ এনেই সময় নষ্ট কৰিছে বুলি পুলিচজনক কৈছিল। আৰু তেতিয়া ৰিয়াৰ কথা শুনি পুলিচজনৰ বহুত খং উঠিছিল আৰু ৰিয়াক ৱাৰ্ণিং দি থৈ গৈছিল। আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব মিকুৰ মাক বহুত বেছি চিন্তাত থাকিব আৰু কান্দি কান্দি দেউতাকক পুলিচে মিকুৰ কিবা সন্ধান পাইছে নেকি বুলি সুধিব, আৰু তেতিয়া দেউতাকে মিকুৰ সন্ধান পোৱা নাই কিন্তু মিকুক লুকুৱাই ৰখা জেগাকণ বিচাৰি পাইছে বুলি ক'ব। আৰু ইফালে মিকুক বহুত বেছি কষ্টত ৰাখিব আৰু মিকুক খাবলৈ দিব যদিও মিকুৱে একোকেই নাখাব। আৰু ইফালে আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অৰ্ণৱ পুলিচজনৰ লগত মানুহক সোধ-পোছ কৰিবলৈ বাহিৰত ওলাই যাব আৰু ৰিয়াই কিডনেপ কৰিবলৈ ৰখা মানুহজনক আজি অৰ্ণৱে দেখা পাই যাব। সেই মানুহজনে আজি অৰ্ণৱক খুন্দা মাৰি থৈ যাব। এতিয়া বাৰু ইয়াৰ পৰাই অৰ্ণৱে কিবা অনুমান লগাব পাৰিব নেকি বাৰু? গতিকে এই সকলোবিলাক জানিবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে যদি বৰষুণ ধাৰাবাহিকখন চাই ভাল পাইছে ভিডিঅ'টিত প্লিজ এটা লাইক আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।